হেল্ল' গাইজ, গুড মৰ্ণিং। যোৱাকালি ভিডিঅ' একো আপলোড দিব নোৱাৰিলোঁ, সেইকাৰণে বেয়া নাপাব। আজি ব্লগ বনাই আছোঁ, সেইটো চাই থাকক। আজিয়ে মই আহিছোঁ এতিয়া আমাৰ গাঁৱৰে শলমাৰী বিল বুলি কয় এখন, এই বিললৈ আহিছোঁ। বিলখন চাবলৈ এপাক, মানে বহুত দিন অহা নাই, সেইকাৰণে আহিলোঁ। দেখুৱাই আছোঁ আপোনালোকক। এইখন হ'ল আমাৰ শলমাৰী গাঁও বিল, নামটো হ'ল শলমাৰী বিল। গাঁৱৰ যে, সেইকাৰণে মানে গাঁৱৰ নামটো ৰখাই থৈছে। আৰু বিলখন বহুত ডাঙৰ আছিলে, এতিয়া মানুহক মাটি কব্জা কৰি 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 ফিচাৰী বনাই বনাই সৰু হৈ গ'ল। আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ কাছও পোৱা যায়। ইয়াতে মই আপোনাৰ 5 বছৰ আগত মানে 100-200 কেজি ওজনৰ কাছ ইয়াত ওলাইছিলে, মই নিজে দেখিছোঁ। আৰু চৰাই চিৰিকটি আহে, বগলী পৰি আছে। আৰু আপোনালোকে এইবিলাক দেখিছে হ'বলা, এইবিলাক গছবিলাক, এইবিলাক বটা গছ, পূৰা বা ভৰি আছে বটা গছ। এই চাইডত পূৰা কিবা ভে উপঙি আছে ওপৰত, তলত আছে পানী, ওপৰত আছে ভে। এয়া দেখিছে, স্প্ৰিং কৰি থাকে পূৰা। এয়া আমাৰ গাঁৱৰে কৰ্ম কৰি আছে, ঘাঁহ কাটিব আহিছে আমাৰ গাঁৱৰ এইজন ল'ৰা দুজন ইয়াত ঘাঁহ কাটি আছে। কিমান কষ্ট কৰে দিনটো চাওক। কচু নে ঘাঁহ আহে আৰু ভেৰত খোজকঢ়া নিয়মটো হ'ল আপোনাৰ দব দি যাব লাগিব, নহ'লে একদম ভৰি সোমাই যাব। দেখিছেনে, ভৰিখন দিয়ালৈ সোমাই যায়। ৰাস্তাটো চাই চাই যাব লাগিব, নহ'লে ভেৰত গোটেই ভৰিখন সোমাই যাব।